welcome back to my YouTube channel This is Vlog আৰু এয়া ভাবিছে চাগে ন মই ক'ত আছো বৰপেটাতে আছো মানে কি বন্ধ আছিল তো ভাবিলো কি বৰপেটাৰ সৰক পূজা দেখা নাই মানে তাতে বেংগলী বেলাকে পাতে বলে আৰু ভাবিলো কি ইবাৰটো একেলগে বন্ধটো মিলিছে একেলগে সৰক পূজাই চাই আহো দেখা নাই তো বহুত ভাল লাগিল আৰু এয়া যে দেখিছ না এয়া গছ হয় এডাল গছটো মানে আগতে ফাৰ্ষ্টতে পূজা কৰে তাৰ পিছত পূজা কৰা হোৱাৰ পিছত এনেকে মানুহ এটাৰ পিঠিত বৰ দুটা বিন্ধাই দিছে আৰু আগতে বলে আঠুটো বিন্ধাইছিল কিন্তু মই দেখাতে এইবাৰে ফাৰ্স্ট টাইম পিঠিৰ দুটা বৰ বিন্ধাইছে আৰু এনেকে ঘুৰাই বলে পাঁচ পাককে ঘুৰাই আৰু এনেকে ঘুৰাই থাকে পাঁচ পাক আৰু হাতত এডাল ৰুদ্ৰাক্ষৰ মালা গনি থাকে ঘুৰুৱাৰ লৈকে আৰু ঘুৰুৱাৰ লগে লগে হৈ থাকে এইটো সাইডে কালিমাৰ পূজা মানে কি তিনিজন মানুহ থাকে সেই তিনিজনক কাপোৰ পিন্ধাই কিনে মাজৰজনক মুখা পিন্ধায় মানে কালিমাৰ আৰু এনেকে পূজা কৰে আৰু এনেকে মানে হিলি থাকে মানে কি ডান্স কৰি থাকে বুলি কয় আৰু এনেকে পিছফালে ধৰি থাকে এজন মানুহে বা তিনিজনেও ধৰিব লগাত পৰে কেতিয়াবা মানে বলে আগবাঢ়ি আহি থাকে তো তাৰে নেক্সট দিনাখন আমি সকলোৱে মানে কি জানে সৰক পূজাৰ দিনাখনে আহিল মামাহঁত মানে ডাঙৰ মামাহঁত শিলচৰৰ পৰা তাৰে আগদিনাখন আহিছিল গুৱাহাটীলৈকে আৰু গুৱাহাটীৰ পৰা নেক্সট দিনাখন আহিল বৰপেটালৈকে তাৰপিছত সৰক পূজাও আমি চালোঁ একেলগে খুবেই ভাল লাগিল তাৰ নেক্সট দিনাখন ভাবিলোঁ কি গধূলিকে আমি ওলাই আহিলোঁ বিহু চাই কিনে তাৰপিছত আমি গুচি আহিলোঁ কি কৃষ্ণগুৰু আশ্ৰমলৈ ভাবিলোঁ কি বৰপেটাতে আছোঁ যিহেতুকে এনেতো আহিলে ইয়াতে অহা নাযায় তো ইবাৰে আমি একেলগে চবে চাবলৈ আহিলোঁ মানে এতিয়াতো আপোনালোকক বাহিৰেদি দেখাইছোঁ কিন্তু ভিতৰলৈও যাম আৰু আমি আহিছিলোঁ ডাঙৰ মামা মামী গুণু বাবলু মই মা আৰু ককা আইতা পাপা আৰু সৰু মামী আৰু ধুনু আৰু দাদা নাছিল কাৰণ দাদাই মানে সিদিনাখনে ৰাতিপুৱাকৈ গুচি গ'ল তো আমি বহুতে ভাল লাগিল এনেকৈ আহি কিনে একেলগে তাৰে মাজতে আমাৰো এটা ভুল হ'ল কি আমি গাড়ীখন মানে ইয়াৰ এইখন গেটৰ সন্মুখতে থৈ কিনে আমি আহিবলৈ বিচাৰিছিলোঁ কিন্তু তাৰে মানুহে ক'লে কি ইয়াতে থ'ব নোৱাৰি বোলে অলপমান আগত থৈ কিনে চেণ্ডেল আমি গাড়ীতে থৈ আহিলোঁ সকলোৱে তাৰপিছত এনেকৈ অলপ টাইম খোজকাঢ়িব লাগিল আৰু অলপমান দূৰতে থৈছোঁ যিহেতুকে আৰু একেলগে আমি চবেই এনেকৈ এনজয় কৰিলোঁ আৰু এটা কথা ক'বলৈ পাহৰিয়ে গৈছোঁ নহয় আপোনালোকক যে আমি আশ্ৰমত সোমোৱাৰ আগতে এটা চাইডে ফিল্ড আছে মানে তাতে হৈ আছিল প্ৰগ্ৰেম বিহুৰে তাতেও অকণমান টাইম থাকিলোঁ আকৌ আইতা ককাহঁতে চাই ভাল পাইছিল তো ইয়াতে আহিলোঁ তাৰপিছত আৰু ইয়াতে আছে এইটো হয় টাৱাৰটো পিছফালে বৰষুণ দি আছে দেই মোৰ মানে এতিয়া যে ভইচ অভাৰ কৰি আছোঁ সেইকাৰণে আপোনালোকে সেইটো জাষ্ট ইগন'ৰ কৰিব আৰু আমি গোটেই আশ্ৰমখন ঘূৰি ফুৰি কিনে আহি গ'লোঁ ঘৰত ভাত পানী খাই কিনে শুলোঁ আকৌ ৰাতিপুৱা সোনকালে উঠিবলগীয়া হয় কাৰণ নেক্সট দিনাখন আমি গুৱাহাটী আহিব লাগিব নহয় কাৰণ কিয় মোৰ স্কুল আছে তাৰে পিছদিনাখন ফাৰ্ষ্ট দিনাখনতো আমি ক্ষতি কৰিব নোৱাৰোঁ তো গুৱাহাটীলৈ আহি গ'লোঁ সিদিনাখনে আমি চালোঁ নুনমাটিত আচুৰ্য বৰপাত্ৰৰ ফাংচন তো অকণমান আপোনালোকে চাই লওক মানে কি ভিডিঅ' কৰিছিলোঁ তো আজিৰ কাৰণে বাই বাই নেক্সট ব্লগত সকলোকে লগ পাম আৰু ৰ'ব নাযাব আৰু মানে আমি যে কৃষ্ণগুৰু আশ্ৰমত গৈছিলোঁ সিদিনাখনে ৰাতিপুৱাই দাদাই গাড়ীখন মানে ধুবলৈ গৈছিল সৰু দুটাই বোলে যায় সৰু দুটাকো ধুব দিলে তাৰপিছত চাওকচোন সিহঁতে গাড়ীখন ভিজাতছে বেছি সিহঁত নিজেহে পূৰা একদম গা ধোৱা টাইপ হৈ গৈছে I need some space, just think about